तामुलपुर जिल्लानि श्री श्री जगन्नाथ धानाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी तामुलपुर जिल्लानि बरेलबारि श्री श्री जगन्नाथ धानाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया बाहागो लादों। जारिमिनारि 559थि बोसोरारि श्री श्री जगन्नाथ फोरबोनि दिनै नैथि सान तामुलपुरनि बरबेलबारिया बे थावनियाव सिबिनाय आरो फोथायनायनि थावनि खुंगा 559थि बोसोर गोजाम दोरोंखौ फोथांना लाखिनानै बे बोसोराव श्री श्री जगन्नाथ धाननि बोसोरारि फोरबोखौ गाबगोनां हाबाफारि लानानै खुंनाय जायो। दिनै फोरबोनि नैथि सानाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया नुजाथियो। बुंथिगिरि बिथाङा इसोर जगन्नाथनि सेराव खुलुमनानै बोर लायो आरो मन्दिरनि लांगोनायाव जानाय गोथार होम यज्ञआवबो बाहागो लायो। प्रथमतो आमी गौरव करिब লাগিব যে ইয়াত আজি 559তম ইয়াত এই অনুষ্ঠানটো পাতিছে ৰাইজে। 559তম কথাটো ইমান সৰু কথা নহয়। আমি কোনেও উপলব্ধি নকৰো যে ডাঙৰ ডাঙৰ মঠ মন্দিৰ আছে হয়তো 100 বছৰ 200 বছৰ, কিন্তু আজি আমাৰ বৰবেলবাৰীৰ এই অনুষ্ঠানটো যে 559 হৈ গ'ল, 550 বছৰতকৈ বেছি হৈ গ'লটো আমাৰ তামুলপুৰৰ যেটো সভ্যতা সংস্কৃতি কেতিয়াৰ পৰা তো মানুহে ভাবে কি তামুলপুৰ জংগল আছিল, ইয়াৰ পিছত জংগল কাটি মানুহ আহি বহিছে, কিন্তু ইয়াৰ প্ৰমাণটো এই থানখনত আছে, ইয়াৰ প্ৰমাণ আমাৰ গোপাল থানত আছে। আৰু এই অঞ্চলৰ মানুহে চোৱা শ্ৰীমন্ত শংকৰদেৱ আমাৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আগৰ পৰাই পূজা পাঠ কৰি আহিছে। আৰু এই তামুলপুৰত এই গোপাল থান জগন্নাথ থান এইটোৱে ইয়াৰ প্ৰমাণ হৈ আছে। চাৰিওফালে তামুলপুৰ এৰিয়াত যদি ঘূৰে সবতে দেখিব যে জগন্নাথ থান গোপাল থান গুৰখীয়া গোসাই সব এইটো ইয়াত আছে। তো এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। ইয়াৰ পিছত গুৰুজনাই আমাক ধৰ্ম পালনৰ ক্ষেত্ৰত বহুতখিনি শিক্ষা দি গ'ল আৰু যিটো লৈ আমি সেইটো লাহে 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 আজি খুব ধুনীয়া এটা পদ্ধতিৰে যিটোক আমি অসমীয়া সংস্কৃতি বুলি গৌৰৱ কৰিব পাৰোঁ ধৰ্ম পালনটো, সেইটো আমি কৰিলোঁ। শ্ৰীহৰি শ্ৰীকৃষ্ণ প্ৰভু জগন্নাথ গৰখীয়া গোসাই বা প্ৰভু গোপাল সব একেই বিষ্ণু দেৱতাৰ আবিৰ্ভাৱিত ৰূপ। বিভিন্ন সময়ত এই জগতখনক এই মানৱ সভ্যতাক